Okay, firstly, I'm so proud. I'm so proud of our girls community. মানে এটা যে টেগ আছিলে ন এই অকল গছিপ কৰা অকল বেলেগৰ কথা বেয়া কোৱা ট্ৰাষ্ট মি এতিয়া যদি তোমালোকে মোৰ ডিএমটো মোৰ কমেণ্ট ছেকশ্যনটো খুলি চোৱা ন ছোৱালীয়ে ডিছকাছ কৰে এবাউট কেৰিয়াৰ এবাউট ট্ৰেভেল প্লেনছ এবাউট ফিউচাৰ প্লেন কি কৰিব লাগে ফিউচাৰ এজ ইন লাইক মই এইখিনি কৰিব খুজিছোঁ জীৱনত সিটো কৰিব খুজিছোঁ এইখিনি কথা ঠিক আছে মোৰ ডিএমত আপোনাৰ মই প্ৰুফ দিব পাৰোঁ আজিৰ দিনত খালি দিম নি I'm so proud. I'm so proud of our girls community. Yes, I am proud কৰি আছা ঠিকে আছে কৰা লাইক মই ইটো কৰিব খুজিছোঁ কিটো কৰিব খুজিছোঁ তো এইটো কি কৰাই আছে পাত পঢ়ি আছে নেকি প্ৰসাদ বিতৰণ কৰি আছে এইটো ফিউচাৰ প্লেন কৰি আছে কেনেকৈ ডাঙৰ কৰিব লাগে এই প্লেন क्या सोच है रे तेरी মানে ইমান কোন বীজৰ পৰা শস্যলৈ ৰূপান্তৰ কৰি আছে ফিউচাৰ প্লেন तोबा 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 মোৰ হাজবেণ্ডৰ এংগেজমেণ্টৰ লেজিট 6-7 মান্থছৰ ভিতৰত ৰিংটো হেৰালে মই আজিলৈকে এজনী ফিমেলক এই কথাটো সোধা দেখা নাই মানে মই যেতিয়া আপোনাৰ ৰিংটো ক'ত বা মানে সেইটো মতলবে নাই দে আৰ লাইক তেহেঁতৰ টেনশ্যন হৈছে তেহেঁতৰ জীৱনৰ কথা তেহেঁতৰ টেনশ্যন নাই মোৰ জীৱনত মানে তেহেঁতৰ চিন্তা তাত তো তই তেহেঁতকে বিয়া পাতিব পাৰিলি হয় আৰু বইজ কমিউনিটিটো যদি ইমানে বেয়া তেতিয়াহ'লে বিয়া কিয় বইজক পাতিলি এটা ছোৱালীকে পাতিব পাৰিলি হয় তাক গোটেই মডিফিকেশ্যন কৰে আমাৰ গাৰ্লছ কমিউনিটি এনেকুৱা তেনেকুৱা এইটো আকৌ কোনটো কমিউনিটিৰ পৰা আহিলে বাইদেউ ইয়াক কোনটো কমিউনিটিত জইন কৰাব কওক our girls community এইটো দেখোন আপোনালোকৰ ফালৰে ৰাতি অকলে অকলে থাকোঁতে কথা পাতিবলৈ মানুহ নাই কোনোবা নাম্বাৰটো লাগিলে যোগাযোগ কৰিব কথা পাতিব আপোনালোকৰ গাৰ্লছ কমিউনিটিটো চব ফিউচাৰ প্লেন কৰে এইটোতো বেলেগ প্লেন কৰিছে এক বা কোনটো কমিউনিটিত জইন কৰায় আপুনি our girls community কৰক আৰু বাইদেউ সেইটো কমিউনিটিটো বৰ খাতাৰনাক কমিউনিটি উলংঘ কমিউনিটি ইয়াক বা কোনটো কমিউনিটিত জইন কৰায় আপুনি our girls community বৰ আচৰিত কাণ্ড দেই দুইফালে দুখন খালি পৰ্দা কাপোৰ টাঙাই গুচি আহিছে নাইচ কমিউনিটি তোমালোকৰ ভালে আছানে নাই বুলি ক'লে জানো ঘূৰি আহিবা তুমি দেখোন একেই আছা চকুত কিটোত চামনি পৰিছে নেকি একে আছা দেখি আছে যে চুলি আছে মাথাত এটাও গোটেই খৰিল দেখোন এই খৰি গদি গানবোৰ এতিয়াও গোৱা নে খোজকাঢ়াৰ মোচন নাচা কিয় তোৰ কি বাবাচেৰ হৈছে নেকি কৰণ জহৰৰ বাপেকটো নাই চোৱাৰ মোচন যে নাটাৰ মই একদম ডাইৰেক্টৰ ভাই মেখেলা চাদৰ যোগ ইয়াক পিন্ধাই দে ছোৱালীজনীতকৈ ভালকৈ এক্টিং কৰিব জানিব মোক বেয়া নাপাবা ভাল পোৱা কেতিয়াও বেয়া পোৱা নাযায় বুজিলোঁ ভাল পাওক বেয়া পোৱা নাযায় কিন্তু পেটটো আগুৱাই দিলি তাউলা চিধা এই তহঁতৰ নিচিনা কিছুমানৰ মাথাত কোনে পোক সোমাই দিলে যে ৱেব ছিৰিজ শ্বৰ্ট ফিল্ম এইবিলাক বনোৱা মানে মাথাটো বেয়া কৰি দিছে দুদিনমান পিছে এটা আহিছে এই ব্ৰিজৰ ওপৰত এই ব্ৰিজৰ তলত আজি আকৌ তই ওলালি তো ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব আৰু নতুন যদি হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ' বনাবলৈ কনফিডেঞ্চ পাম ৰাম ৰাম লাভ ইউ অল